নমস্কাৰ মই দুলুমনি দেৱীয়ে লৈ আহিছোঁ আপোনালোকৰ মাজলৈ গাছ টেঙা ৰেচিপি। প্ৰথমতে মই গাছ টেঙাটো ভালকৈ কাটি লৈছোঁ। আঁহ নথকাকৈ কাটি লৈছোঁ কাৰণ আঁহ থাকিলে বেয়া হয়, সেয়েহে মই আঁহ নথকাকৈ কাটি লৈছোঁ। আগকণো মই ভালকৈ চাফা কৰি লৈছোঁ কাৰণ আগকণ থাকিলে তিতা তিতাৰ নিচিনা লাগে, সেয়েহে মই আগকণ কাটি লৈছোঁ। এতিয়া মই মিহি মিহিকৈ কাটিছোঁ কাৰণ পিহনা ব্যৱহাৰ কৰা নাই, সেয়েহে মই মিহি মিহিকৈ কাটি লৈছোঁ। গুৰিলৈকে কটা নাই, গুৰিকণ যেহেতু আঁহ থাকে সেয়েহে মই গুৰিকণ কটা নাই। এতিয়া কটা হৈ গ'ল। উৰল ব্যৱহাৰ কৰিছোঁ, সেইকাৰণে মই উৰলতে খুন্দিছোঁ। এতিয়া খুন্দা হৈ গ'ল। এয়া ভাজিৰ বাবে মই তৈয়াৰ কৰিছোঁ। প্ৰথমতে পিঁয়াজ দুটা কাটি লৈছোঁ, জলকীয়া দুটাও কাটি লৈছোঁ। কেৰাহীটোত অকণমান তেল দি লৈছোঁ, পিঁয়াজখিনি দি অকণমান ভাজি লৈছোঁ। এতিয়া গাছখিনি দি দিছোঁ, অকণমান মই ভাজি লৈছোঁ। আপোনালোকৰ গাছ টেঙা ভাজি এদৰে বনাই খাই চাবচোন কেনেকুৱা লাগে। ভজা হৈ গ'ল। ভাজিকণ কি ধুনীয়া হৈছে চাওকচোন, কালাৰটোৱে মৰম লগা হৈছে। এয়া মই আচাৰৰ কাৰণে থৈছোঁ। এইখিনি মই প্ৰথমতে অকণমান নিমখ দি লৈছোঁ। এতিয়া বটল এটাত মই ভৰাই থৈছোঁ। নিমখ অকণ দি ল'লে কেইদিনমান থাকে, একো নহয়, সেয়েহে মই নিমখ দি থৈছোঁ। আচাৰো এইদৰে বনাই খাব পাৰি। আপোনালোকে মোৰ চেনেললৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰিব আৰু